गौरेश्वराव दुलाराय आसाम सिंगारि जिल्ला थाखोनि जुनियर हिनजावसा हेन्डबल बादायलायनाया मैयानिफ्राय जागायबाय। तामुलपुर जिल्लानि सिङाव थानाय गौरेश्वराव दिनैनिफ्राय साननैनि हाबाफारिजों जागायबाय 29थि दुलाराय आसाम सिंगारि जिल्ला अमूल्य दास गोसोखां सान-हर जुनियर हिनजावसा हेन्डबल बादायलायनाया। दुलाराय आसाम हेन्डबल आफादनि दैदेननायाव आरो तामुलपुर जिल्ला हेन्डबल आफादनि हेफाजाबाव खुंनाय बादायनाय थिलिखौ बेखेवना होयो रायदाव आफादनि मासिगिरि सदानन्द बर'आ। गौरेश्वर गेलेमु आफादनि गेलेग्रा फोथाराव दिनैनि जागायजेननाय गेलेनायाव तामुलपुर जिल्ला आरो कामरुप रुरेलनि गेजेराव गेलेयो। बे गेलेनाय बादायलायनायाव बाहागो लायो शिबसागर, गलाघाट, बाक्सा, नलबारि, धेमाजि, सनितपुर बायदि गासै 6 जिल्ला हानजाया बाहागो लाफैदों होनना मिन्थिनो होयो रायदाव आफादा। আমাৰ আজিৰ পৰা 29 সংখ্যক সদৌ আন্তঃজিলা ছোৱালী দিবানক্ষ হেণ্ডবল প্ৰতিযোগিতা আৰম্ভ হৈছে। ইতিমধ্যে উদ্বোধনী হৈ গ'ল, খেলা আৰম্ভ হৈছে। আমি ভাবিছোঁ দুদিনীয়া কাৰ্যসূচীৰে যি খেল প্ৰতিযোগিতা সুন্দৰভাৱে আয়োজন কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। আৰু গৌৰেশ্বৰ অঞ্চলৰ বিভিন্ন স্তৰৰ পৰা যথেষ্ট সহায় সহযোগ কৰিছে। আমি সকলোৱে জানো গৌৰেশ্বৰ অঞ্চল ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট এটা উৎসাহ ইয়াত খেলুৱৈসকল আছে আৰু গৌৰেশ্বৰ অঞ্চলৰ পৰা যথেষ্ট ষ্টেট লেভেলত, নেশ্যনেল লেভেলত খেলুৱৈ ইয়াত আছে। তো গৌৰেশ্বৰ অঞ্চল ক'ব গ'লে ক্ৰীড়াৰ ক্ষেত্ৰত এটা যথেষ্ট অনুৰাগী ইয়াত আছে। আমি ভৱিষ্যতে আশা কৰিছোঁ যে আহি থকা যি প্ৰজন্ম আমি খেলৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰিম, এইটো এটা আমি আশা কৰিছোঁ। আৰু গৌৰেশ্বৰত বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত ইয়াত খেল অনুষ্ঠিত হৈ থাকে। তো আমি আয়োজক কমিটিৰ তৰফৰ পৰা এইটোকে আশা কৰিছোঁ যে গৌৰেশ্বৰ অঞ্চলৰ এই দুদিনীয়া যি খেল প্ৰতিযোগিতা, এই খেল প্ৰতিযোগিতা আহি অংশগ্ৰহণ কৰাৰ লগতে খেল উপভোগ কৰিবৰ কাৰণে আয়োজকৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আজি গৌৰেশ্বৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত 29 সংখ্যক ছোৱালীৰ যি দিবানৈশা হেণ্ডবল প্ৰতিযোগিতা, এই প্ৰতিযোগিতাৰ আজি শুভাৰম্ভ কৰে আনুষ্ঠানিকভাৱে আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি সদানন্দ বড়ো ডাঙৰীয়াই। আৰু ইয়াতে আজি আমাৰ মাজত এতিয়ালৈকে 12টা টিম ইতিমধ্যে আমাৰ মাজত আহি পাইছে আৰু কিছু সংখ্যক এতিয়ালৈকে আহি থকা বুলি আমাক জনাইছে। আৰু ইয়াৰ দ্বাৰা আমি ক'ব বিচাৰিছোঁ যে অসম হেণ্ডবল সন্থাৰ যি হেণ্ডবল খেল, এই খেল অসমত যাতে প্ৰতিটো চুকে কোণে যাতে আমি বিয়পাই নিব পাৰোঁ, সেইকাৰণে আমি তামুলপুৰ জিলা হেণ্ডবল সন্থাই এইবাৰ 29 সংখ্যক যি ছোৱালীৰ জুনিয়ৰ খেল, এই জুনিয়ৰ খেলখন আমি গৌৰেশ্বৰত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ দ্বাৰাই যাতে গৌৰেশ্বৰৰ লগতে তামুলপুৰ জিলাৰ ওচৰে পাজৰে থকা সকলো গাঁৱে ভূঞে যাতে হেণ্ডবল খেলটো আমি জনপ্ৰিয় কৰাৰ লগতে অসমখনক যাতে আমি হেণ্ডবলময় পৰিৱেশ কৰিব পাৰোঁ, তাৰ কাৰণে আমি অহৰহ চেষ্টা চলাই আজিৰ এই হেণ্ডবল খেলখন আমি ইয়াত গৌৰেশ্বৰত অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ দ্বাৰাই আমি সকলো গৌৰেশ্বৰবাসী ৰাইজক আজি আৰু অহাকালি খেলখন চাবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। অসমৰ কিমানটা ঠাইৰ পৰা কেইটা দল ইয়ালৈ গৈছে? ইতিমধ্যে আমি গম পোৱা মতে 12টা দলে ইতিমধ্যে আমাৰ ইয়াতে যোগদান কৰিছে। এতিয়ালৈকে আৰু 7টা দল ইতিমধ্যে আহি পাইছে। এতিয়ালৈকে আমাৰ 12টা দল আমাৰ ইতিমধ্যে কামৰূপ ৰয়েল, কামৰূপ মেট্ৰ', গোলাঘাট, তেজপুৰ, তামুলপুৰ, বাক্সা, নলবাৰী, ধেমাজি এনেকৈ আদি কৰি দলবিলাক আহিছে। সেয়েহে আমি
আগন্তুক দিনত যাতে গোৰেশ্বৰত আমি খেলৰ পৰিৱেশ আৰু ইয়াতকৈ বেছি উন্নত মানৰ কৰি তুলিব পাৰোঁ সেয়েহে আমি এই প্ৰচেষ্টা হাতত ৰাখিছোঁ বিশিষ্ট অতিথি হিচাপে কোনোবা হয় আমি বিশিষ্ট অতিথি হিচাপে আমি মাননীয় আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আমি নিমন্ত্ৰণ জনাইছোঁ কিন্তু আমি গম পোৱা মতে তেখেতে কিছু অসুবিধাৰ কাৰণে আজি এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও অহাকালি তেখেতে ফাইনেল খেলত উপস্থিত থাকিম বুলি আমাক জনাইছে